অকল আজি এইটো ভিডিঅ'ত মই এটা আপোনালোকক য়োগা আপোনালোকক শিকাম। সেইটো হৈছে আপোনাৰ কি ধনুৰা আপোনাৰ য়োগা আপোনাৰ বা ধনুৰা আপোনাৰ কি যোগাসন। তো এই য়োগাটো কৰিলে আপোনালোকৰ কি কি বেনিফিট হয়, আপোনালোকৰ বডিটোৰ আপোনালোকৰ ফ্লেক্সিবিলিটি আহে। ধৰি লওক আপোনাৰ যদি পিৰিয়ডৰ সময়ত আপোনাৰ বিষ হোৱা সমস্যা বা আপোনাৰ পেলভিক ফ্ল'ৰ মাছলৰ আপোনাৰ যদি উইকনেছ আছে বা আপোনাৰ ধৰি লওক ডাইজেষ্টিভ চিষ্টেমৰ আপোনালোকৰ যদি সমস্যা আছে আপোনাৰ হাৰ্টৰ সমস্যা আছে, যদি আপোনাৰ বহু আপোনাৰ কি বেমাৰৰ পৰা এই আসনটো যদি কৰে আপোনাৰ বহু বেমাৰ আপোনাৰ কি কমোৱাত আপোনাৰ বা বহু বেমাৰ আপোনাৰ কি ৰিলিফত আপোনাৰ সহায় কৰে। তো এই য়োগাটো আপোনালোকৰ কিবা যদি আপোনাৰ ধৰি লওক ফ্ৰেকচাৰৰ সমস্যা আছে, বেকবনৰ ফ্ৰেকচাৰ আছে বা আপোনাৰ বা ধৰি লওক হাৰ্টৰ সমস্যা আছে, তেওঁলোকে এই য়োগাটো আপোনালোকে প্ৰেক্টিচ নকৰিব আৰু প্ৰেক্টিচ কৰিলেও ডক্তৰৰ পৰামৰ্শ অনুসৰি আপোনালোকে প্ৰেক্টিচ কৰিব। তো যিসকলৰ কোনো সমস্যা নাই তেওঁলোকে এই য়োগাটো আপোনালোকৰ প্ৰেক্টিচ কৰিব পাৰে। তো আহকচোন কেনেকৈ য়োগাটো কৰে আজি আপোনালোকক মই দেখাই দিম। পাছৱৰ্ড